নিশ্চয় এইফালেই নাটক हे देवऋषि देवतार भक्ति अंजलि करब नारायण देवेंद्र এটি কথা কোৱাচোন অপূৰ্বৰ অত্যাচাৰ কিছু কাম কাটিছে দেৱঋষি সাপৰিলে জানো মেঘ আজৰি যেতিয়াই আমাক কৰিব আহ্বান তেতিয়াই আমি সময় কৰ্তব্যত ভাগৱান এই কথাবোৰ বাদ দিয়া দেৱেন্দ্ৰ পিছে কিছু সময়ৰ আগতে মহাবলী দেউতা এই কথাৰে ইয়ালৈ আহিছিল পিছে কি উদ্দেশ্যে হে দেৱঋষি মহামুনি দেউবাসাৰ জগত জননী লক্ষ্মীয়ে এই ৰুদ্ৰাক্ষ মালা কৰিলে আৰু দুৰ্বাসা মুনিয়েও আপুনি গলে শোভা নাপায় বুলি আমাকে কৰিলে আৰু আমিও আদৰেৰে কৰিলো এই পিছে নারায়ণ নারায়ণ ইয়াতো খোদার কোনো প্রশ্নই নাই রে বাবা ভাওটা তো সুন্দরে হচ্ছে এই মালাই তোমার হসির দিন লক্ষ্মী জনে সভাবদ্ধ করিব কিন্তু কিন্তু কি দেব কি কিন্তু ভাবিছো দেবেন্দ্র তুমি নিজকে ইমান তুষ্ট জ্ঞান কিদৰে কৰিছা তুমি দিতে পাৰা নহয় জানো স্বৰ্গৰ একচ্ছত্ৰী সম্ৰাট তুমি কি দেৱপুত্ৰ তোমাৰ শ্ৰেষ্ঠ সাধ্য একো নাই ইচ্ছা কৰিলে অত সহস্ৰ বৃক্ষ এই অমৰাৱতী নন্দন কানলৈ ৰোপণ কৰিব পাৰা কিন্তু তেনেস্থলত এজন সামান্য তপস্বীৰ পৰিৰক্ত মালাধাৰী তোমাৰ সচিব ডিঙিত পাৰ্পণ কৰি আনন্দ লাভ কৰিছা যেতিয়া আমাৰ আৰু কি সুখী হোৱা কিন্তু যোৱালৈকে কৰিলা তুমি দেৱৰাজ সিংহ দেৱৰাজ সিংহ স্বৰ্গৰ একটা শক্তি সম্ৰাট তুমি দেৱনন্দ কিন্তু তেনেস্থলত সামান্য এজন তপস্বীৰ দাদা এবাৰ বিদায় মাগিলো নাম